এইটো কি জাতৰ গাহৰি হয়? অষ্ট্ৰেলিয়ান গাহৰি না? মই দেখুৱাই আছোঁ আপোনালোকক। চাওক এইকেইটা পোৱালি। নমস্কাৰ, মই বিশ্বজিৎ বৰা। আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে গাহৰি পালনৰ দ্বাৰা কিদৰে অতি কম সময়ৰ ভিতৰতে স্বাৱলম্বী হ'ব পাৰি সেই সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো কি জাতৰ গাহৰি হয়? অষ্ট্ৰেলিয়ান গাহৰি না? এইটো কিমান মানত কিনিছে এইটো? মই দিছোঁ সৰুতে। মই দেখুৱাই আছোঁ আপোনালোকক। চাওক এইকেইটা পোৱালি এনেকুৱাতে আপুনি কিনিব পাৰিব। আৰু এতিয়া ফাৰ্মখন নতুনকৈ ষ্টাৰ্ট কৰিছে দাদাজনে। তেওঁলোকৰ এখন ডাঙৰ ফাৰ্ম আছে, তাৰ পৰা সৰুকৈ মানে তেওঁ ইয়াত আৰম্ভ কৰিছে। চাওক ৰানিং হোৱা এবছৰ হয়। এবছৰৰ পিছত আপোনাৰ 6 মাহৰ পিছে পিছে আপোনাৰ হেৰি হৈ থাকিব, প্ৰেগনেণ্ট হৈ থাকিব। এতিয়া এইটো আপোনাৰ এবছৰ হোৱা পোৱালি সেয়া এবছৰ হোৱাৰ এতিয়া আকৌ 3 মাহ 6 মাহত প্ৰেগনেণ্ট হ'বতো। 3 মাহত মানে প্ৰেগনেণ্ট হ'ব, 6 মাহত পোৱালি দিব। এইটো আকৌ এতিয়া আপোনাৰ হেৰিয়ত আহি আছে, ডেলিভাৰী হেৰিয়ত আহি আছে। এনেই খৰচা কিমান মান হয়? খৰচাটো আপোনাৰ হেৰি হয়, খালি তাৰ হেৰিটো মেথনটো বনাই ল'ব লাগিব, পাকাৰটো কৰি ল'ব লাগিব। খালি তলটো মানে পকা কৰি পেলাই আৰু এনেকৈ বেৰটো অকণমান মজবুত কৰি দিলেই হ'ল। বিশেষ তেনেকুৱা খৰচা নহ'ব। তলটোতো অকণমান খৰচা হ'ব। তলটো যদি ভালকৈ বনাই লয় তেতিয়া মানে আপোনালোকৰ সুবিধা হ'ব, পানী দুনি সকলো ক্ষেত্ৰতে সুবিধা হ'ব। আৰু বস্তুটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব, কাৰণ ইয়াত বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে। এইবিলাকো তেওঁলোকে সময়ে সময়ে চোৱা চিতা কৰিব লাগিব। কালি গা ধুৱাই আছোঁ, আজি নুধুৱাওঁ, দুদিন নুধুৱাওঁ, তাৰপিছত আকৌ 3 দিনৰ দিনাখন আকৌ গা ধুৱাওঁ। মানে 2 দিনৰ মূৰত 3 দিনৰ মূৰত আকৌ গাটো ধুৱাই দিব লাগিব। লেতেৰা হ'ব নালাগে, লেতেৰা হ'লে বেয়া হ'ব, বীজাণু লাগেতো, বীজাণু লাগিব পাৰে। আৰু মানে কি কয়, ইয়াত দানা কিমান সময়ত দিয়ে? দানা আপোনাৰ 3 টাইম, আপোনাৰ ৰাতিপুৱা, দুপৰীয়া, গধূলি। কি দিয়ে দানাটো? দানাটো আপোনাৰ মেইন বস্তুটো থাকিব লাগিব অলপ পৰিমাণে হ'লেও। আপোনাৰ আজিকালি কিনিবলৈও পায় দানা কিছুমান, যেনে গুড়া, আকৌ গাহৰিৰ কিছুমান দানা আছে, তেনেকুৱা মিক্স কৰি আৰু অকল যে মই কিনা দানাটোৱে খাম বা কচুটোৱে খাম সেইটো নহয়। আৰু তাৰ বিশেষ এটা আছে জুগুলি বুলি কয়, সেইটো লাগিবই বাৰু। যেনে আমি দালিৰ লগত পানী খাওঁ তেনেকুৱা নিচিনা। ঠিকে আছে, খুব এটা সুন্দৰ পদক্ষেপ লৈছে, আপোনাক ধন্যবাদ জনাইছোঁ। অসমীয়া যুৱক হিচাপে আপুনি এনেদৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। ইয়াত মানে এতিয়া চাওক, এই ডাঙৰ হওঁতে কিমান দিন লাগে এনেকুৱা পোৱালি অৱস্থাৰ পৰা? ডাঙৰ হওঁতে আপোনাৰ সেই 6 মাহতো ফিজিকেল মানে কি, যদি মাইকী থাকে 6 মাহত আপোনাৰ পুৰা আহি যাব। মানে 6 মাহত এনেকুৱাৰ পৰা এনেকুৱা হৈ যাব নহয়? এইটো মানে বছৰ হৈ গ'ল, এইটো এবছৰীয়া, মানে 6 মাহত যথেষ্ট ডাঙৰ হৈ যাব। আৰু এইকেইটা কি মাহ হৈছে পোৱালিকেইটা? ডেৰ মাহ চলি আছে। 1.5 মাহ আৰু এটা এমহীয়া আছে। চাওক 1.5 মাহৰ, এইটো এমাহৰ, সৰুটো 1 মাহৰ।